টকা পইচা নাথাকিলে যে মানুহৰ জীৱনত সুখেই নাই। তই ভুল ভাবিছ। টকা পইচাই সকলো সুখ কিনিব নোৱাৰে। তেনেকৈ হোৱা হলে আজি টকা পইচা থকা প্ৰতিজন মানুহে সুখী হলহেঁতেন। তথাপিও টকা পইচা থকা মানুহৰ সমস্যা কম। কম নহয়, সমস্যাবোৰ বেলেগ। পৃথিৱীত এনেকুৱা কোনো মানুহেই নাই যাৰ সমস্যা নাই। প্ৰতিজন মানুহৰে সমস্যা আছে, মাত্ৰ তাৰ প্ৰকাৰবোৰ বেলেগ বেলেগ। জীৱনৰ সমস্যাবোৰ থকাটো ডাঙৰ কথা নহয়, কিন্তু সেই সমস্যাবোৰক গুৰুত্ব নিদি জীৱনটো উপভোগ কৰাটোহে ডাঙৰ কথা। আৰু তই তোৰ জীৱনটো উপভোগ কৰিছ। ইমানবোৰ সমস্যা আছে যদিও তই সকলো সময়তে হাঁহি ধেমালি কৰি থাক, যিটো মই পৰা নাছিল। দিনে ৰাতিয়ে কেৱল থানাৰ চিন্তাবোৰহে মনত লাগি থাকে। এই দুদিনমানহে মই অলপ হাঁহিছো, নিজৰ নামত অলপ সময় খৰচ কৰিছো। তাৰ মানে মোক লগ পোৱাৰ পাছৰ পৰা আপুনি হাঁহিবলৈ শিকিছে?